Sir, civil hospital to medical college লৈ শিফট কৰা যাব কিছুমান ডিপাৰ্টমেণ্টৰ যেতিয়া হয় তেতিয়া মেডিকেল কলেজখন চলিব লাগিব আৰু মেডিকেল কলেজলৈ কিছু কিছু ডিপাৰ্টমেণ্ট যাব কিন্তু সকলো চিভিল হস্পিটেল হোৱা জেগাত তেনেকুৱা ধৰণৰ কিছু পৰিৱেশ হয় কিন্তু যেতিয়া ৰাইজে দেখা পায় তেতিয়া নিজে নিজে ঠিক হৈ যায় ৰাইজে যেতিয়া দেখিব ইয়াতেও ট্ৰিটমেণ্ট চলিছে মেডিকেলতো বেটাৰ ট্ৰিটমেণ্ট চলিছে তেতিয়া নিজে নিজে ঠিক হয় আৰু কিছুমান মানুহে এই কথাবিলাকক লৈ অলপ বিভিন্ন ধৰণে ৰাজনীতি কৰিব বিচাৰে কিন্তু এইটো ৰাজনীতিৰ কথা নহয় ইয়াত হ'ল কোকৰাঝাৰত এখন মেডিকেল কলেজ হৈছে সেইটোত সকলোৱে আনন্দ কৰিব লাগে কোকৰাঝাৰৰ মেডিকেল কলেজ এখন হৈছে চিভিলো চলিব লাগিব চিভিলতো চিকিৎসা চলিব মেডিকেল কলেজতো চলিব কিন্তু কেতিয়াবা কি হয় চিভিলৰ কিছুমান ডিপাৰ্টমেণ্ট যেতিয়া মেডিকেল কলেজলৈকে যায় এনেকুৱা ধৰণৰ সৰু সৰু কথা কিছুমান থাকে কেইদিনমান পিছত যেতিয়া ৰাইজে বুজি উঠিব তেতিয়া নিজে নিজে ঠিক হৈ কিন্তু মেডিকেল কলেজত এতিয়ালৈকে ষ্টাফ নাই চিটি স্কেন আছে কিন্তু কৰা অসমতো ডক্টৰে প্ৰডাকশ্যন কৰিব পৰা নাই স্বাধীনতাৰ ৭০ বছৰত ৩খন মেডিকেল কলেজেৰে চলিছিল এতিয়াতো অসমত প্ৰতিটো ডিষ্ট্ৰিক্টতে এখন মেডিকেল কলেজ গতিকে একেদিনাই অসমখন চেঞ্জ হৈ নাযাব যিসকলে চেঞ্জৰ কথা কয় তেওঁলোকে দায়িত্বত আছিল তেওঁলোকেতো চেঞ্জ কৰিব নোৱাৰিলে এতিয়া আমি চেঞ্জ কৰিছোঁ এখনকৈ মেডিকেল কলেজ বনাই গৈ আছোঁ ২৪খন মেডিকেল কলেজ হ'ব এইটো তেতিয়াই ডক্টৰ ওলাব তেতিয়াই ষ্টাফ ওলাব মানে কণীটো আগত নে মুৰ্গীটো আগত এইটো ভাবি লাভ নাই কণী মুৰ্গী একেলগে হ'ব লাগিব